আকৌ পৰি গ'ল মোৰ So hello guys, welcome to Janak Dairy 5 vlog channel. আজিৰ ভিডিঅ'টো মানে আউটডোৰ ব্লগ নহয় चुप बिल्कुल चुप हिम्मत कैसे होई तेरी मुंह বাহিৰলৈ নেযাওঁ মই আজি ৰুমতে থাকিম আজি মই বেলেগ ৰুমলৈ আহিছোঁ কাৰণ মোৰ ৰুমতো এতিয়া হাল্লা হৈ আছে বেলেগ মানুহ আছে কিন্তু ইয়াত ল'ৰাবিলাকে স্কুল গ'ল সেইকাৰণে মই বেলেগ ৰুমত আছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক মানে মোৰ লিখিয়া ৰিলছ কেনেকৈ বনাই আপোনালোকক শিকাম কেনেকৈ আপুনি এটা ভাল ৰিলছ ক্ৰিয়েট কৰিব পাৰিব কিন্তু তাৰ আগতে আপোনালোকক কৈ দিওঁ মানে কিবা এনেকৈ ভাল বস্তু বনাবলৈ কাৰণে অলপতো পইচা খৰচ কৰিব লাগিব যেনেকৈ ময়ো এনেকৈ অলপ বেছি নহয় 1000 মান অলপ আপোনালোকক হেৰি পাৰচেজ কৰিব লাগিব প্ৰডাক্টবিলাক কি বহুত আছে তাৰপৰা আপোনালোকক কি লাগিব এটা ট্ৰাইপড লাগিব এটা বেকড্ৰপ মানে এখন পৰ্দা লাগিব আৰু পৰ্দাখনত মানে কোলা নীলা আপোনাৰ যি মৰ্জি সেইটো ল'ব পাৰে কিন্তু অলপ ব্লেক বেকড্ৰপ থাকিলে মানে অলপ দেখিবলৈ ভাল লাগে তাৰপৰা আপোনালোকক দেখাম কি মোৰ লগত আছে গেজেটছবিলাক মানে কিহৰ পৰা মই ৰিলছ ক্ৰিয়েট কৰোঁ যোৱাৰ আগতে পানী অলপ খাই লওঁ পানী দিয়া লাগিছে বেছি নহয় অলপ খাই লওঁ बोला वीडियो स्टार्ट करो चलिए शुरू कर सबतকৈ ফাৰ্ষ্টত লাগিব আপোনালোকক এখন বেকড্ৰপ মানে পৰ্দা যোনটো মই এতিয়া কথা কৈছিলোঁ তাৰপৰা মই মানে আগতে অলপ মান্থ আগতে মানে মই বেকড্ৰপ এটা পাৰচেজ কৰিছিলোঁ ফ্লিপকাৰ্ট পৰা মানে তাৰ ৰেটটো পৰিছিলে মানে 400 মান ইমানতে পৰিছিলে এইখন পৰ্দা হয় এইখন পৰ্দা লগভগ মানে 7 ফিট মানে 7 ফিট মানে ডাঙৰ হয় এইখন পৰ্দাৰ পৰাই মই ৰিলছ বনাওঁ এইখন পৰ্দা এতিয়া দেখাবলৈ কাৰণে বহুতেই ডাঙৰ হ'ব আপোনালোকক দেখাই দিছোঁ চব ইয়াতে কিমান ডাঙৰ আৰু ইয়াত ইয়াৰ লেয়াৰবিলাক চব ইয়াত ডাবল ফল্ড আছে এইখন বহুত ডাঙৰ আছে আৰু ইয়াৰ চাইজটো মই পাহৰি গ'লোঁ আপোনালোকক স্ক্ৰীনত দেখাই দিম বাৰু চ' ইমান দীঘল আৰু ক'ত গ'ল ইয়াত তলতে পৰি যাব চব এইখন বহুতেই দীঘল আছে তাৰপৰা আকৌ ইয়াৰ ভিতৰত আপুনি মানে ৰছী নহ'লে এখন কিবা লকৰি মানে খৰি এডাল ফচাই কিনে আপুনি লগাব পাৰে এনেকৈ ৰছী লগাই কিনে আপুনি লগালে ভাল হ'ব তাৰপৰা এইখন লাগিব আপোনালোকক যদি এইটো আপোনালোকে পাৰচেজ কৰিব বিচাৰে ইয়াৰ লিংক মই তলত দি দিম বহুতেই ডাঙৰ আছে চাই লওক কিমান ডাঙৰ বহুত দীঘল আছে এইখন আৰু বহলতটো বহুত বহল আছে ইয়াৰ চাইজবিলাক আপোনালোকক বাৰু মই এতিয়া স্ক্ৰীনত দেখাই দিম তাৰপৰা ইয়াৰ প্ৰফিট কি হয় ইয়াৰ লাভ কি হয় মানে যেতিয়া আপোনালোকে ৰিলছ ক্ৰিয়েট কৰিব মানে যেতিয়া আপোনালোকে এডিটিং কৰিব নহয় তেতিয়া মানে পিছদিকে যদি ব্লেক থাকে বেকগ্ৰাউণ্ডবিলাক দেখিবলৈ একদম ভাল লাগে আৰু বেকড্ৰপ ব্লেক থাকিলে মানে একদম যেতিয়া লাইট আহে একদম চেহেৰাতে ফ'কাছ হয় আৰু এডিটিং কৰিবলৈ বহুত ভাল থাকে তাৰপৰা আকৌ মই নেক্সট মোৰ গেজেট দেখাইছোঁ সেইটো কি হয় মোৰ নেক্সট গেজেট আছে মোৰ ট্ৰাইপড এইটো 7 ফিট মানে ইয়াত অলপ বেয়া হৈ গ'ল ইয়াৰ নোটবিলাক ঢিলা হৈ গ'ল এইটো মই মানে কমচে কম 7 মান্থ পৰা মই ইউজ কৰি আছোঁ আৰু এইটো বহুতে ভাল হেৰি ৰেছপন্স দিছে মোক মানে এইটো হৈছিলে মোৰ কমচে কম 500 মান পৰিছিলে এইটো হয় 7 ফিট এই ট্ৰাইপডটো হয় 7 ফিট আৰু ইয়াত মানে আপোনালোকে 700 গ্ৰামলৈকে আপোনালোকে ইয়াত মানে ভাৰ লগাব পাৰে আৰু এইটো দেখিবলৈ কাৰণে সৰু কিন্তু এইটো আছে বহুত দীঘল আৰু ইয়াত এটা গৰ্ভৱতী হৈ গ'ল মানে চবৰে হোল্ডাৰবিলাক মানে অলপ হেৰি থাকে
ল' কোৱালিটি থাকে আৰু মোৰো এইটো হোল্ডাৰটো এনেকুৱা চব আপোনালোকে দেখাই দিম বাৰু ফ'কাছ হ'লনে এইটো বেয়া হৈ গ'ল তাৰপৰা আকৌ এইটো বেয়া হৈ গ'ল সেইকাৰণে মই যোনটো ব্লগৰ কাৰণে ট্ৰাইপড অৰ্ডাৰ দিছিলোঁ ষ্টেণ্ড তাৰে ট্ৰাইপড পৰা আৰু হোল্ডাৰ পৰা মই বনাই আছোঁ ভিডিঅ' সেই অলপ এইবিলাক মানে এক্সট্ৰাকৈ পাৰচেছ কৰিব লাগে তাৰপৰা আপোনালোকে মানে যেতিয়া পৰ্দা থাকে নহয় পৰ্দাটো আপুনি ইয়াত লগাব পাৰে কাৰণ আপোনালোকৰ তাত দুইটা ষ্টেণ্ড হ'ব লাগিব তাৰপৰা আকৌ এটা ষ্টক হ'ব লাগিব পাইপ সেইটো মানে আপোনালোকে ইয়াৰ ভিতৰত ফচাব লাগিব তাৰপৰা আকৌ এইটো ট্ৰাইপডত মানে এইটো থাকে বল আপোনালোকক দেখাই দিম মই কোনটো খুলি আছোঁ যোনটো নগ'লে সেইটো খুলি আছোঁ ব'লা খুলিলে मजा आया পৰি গ'ল অলপ স্কেচ আহি গ'ল এইটো আছে 360 ভোল্ট অলপ ডেমেজ হৈ গ'ল আৰু এইটো খুলিব পাৰে এইটো মানে টাইট কৰিলে আপোনালোকৰ এইটো মানে টাইট হৈ যায় এইটো একদম 360 ঘূমে এইটো 390 হয় পৰা মই খৰিলোঁ দেই এইটো ইয়াত ভৰালে মানে এইটো হৈ যায় টাইট এইটো ইয়াত এনেকৈ লগাব পাৰে তাৰপৰা ইয়াতে হোল্ডাৰটো লগাই কিনে আপুনি মোবাইলটো হোল্ডাৰত ফচাব পাৰে ঠিক আছে ये बड़ी अच्छी बात कही आप তাৰপৰা আকৌ ইয়াত নেক্সট আছে এইটো মোৰ এতিয়া মানে ছাৰে মাতিছিলে সেইকাৰণে হোষ্টেলত অলপ প্ৰব্লেম থাকে মানে ভিডিঅ' বনাবলৈ কাৰণে তাৰপৰা নেক্সট পইণ্ট কি আছিলে এইটো এটা বলটোৱে ইয়াৰ পৰা মানে ষ্টেণ্ডটো আৰু ওপৰত হৈ যায় সেইকাৰণে কিমান দীঘল হৈ গ'ল তাৰপৰা আকৌ চব আৰু ইয়াত আৰু দীঘল হৈ যায় ইয়াত আপোনালোকক মই দেখাব নোৱাৰোঁ মানে এইটো বহুতে দীঘল হৈ গ'ল জিৰাবৰমান হৈ গ'ল ঠিক আছে এইটো মই ক্ল'জ কৰি দিওঁ আপোনালোকে মানে যদি ট্ৰাইপড চাবলৈ মন যায় মানে পাৰচেছ কৰিব বিচাৰে ইউটিউবত চাই ল'বা তাৰপৰা আপুনি পাৰচেছ কৰি ল'বা ঠিক আছে তো মই এইটো কৰি দিওঁ বন্ধ আগতে এইটো খুলিব লাগিব এতিয়াও মানে মই এইটোৰ পৰাই মই ৰিলছ বনাওঁ কাৰণ এতিয়া মোৰ তাত মানে বেলেগ ট্ৰাইপড নাই আৰু এইটো ট্ৰাইপডে মোক মানে বহুত সহায় কৰিছে ভিডিঅ' বনাবলৈ কাৰণে তাৰপৰা আকৌ আপোনালোকক অলপ কথাটো কৈ দিওঁ এইটো ছাইডত থৈ দিওঁ আপোনালোকক দেখাই দিলোঁ মই কি কি গেজেটছ পৰা বনাওঁ আৰু মানে মই ৰিং লাইট ইউজ নকৰোঁ আমাৰ ইয়াৰ ৰুমত LED লাইট আছে তাৰে মানে বিলকুল একদম হেৰি আহি যায় ফেচত গ্ল' আহি যায় তাৰপৰা আকৌ বেকড্ৰপ আছে বেকড্ৰপ পৰাও অলপ মানে ৰিফ্লেক্ট হয় মানে ইয়াত মানে বেছি ফ'কাছ নহয় এদিকে আন্ধাৰে থাকে একদম চেহেৰাতে লাইটবিলাক আহে ফেচত তাৰপৰা আৰু কি অলপ এডিটিং কৰিব লাগে মানে অলপ ভিডিঅ'ত যদি অলপ এডিটিং কৰে ভিডিঅ'টো অলপ দেখিবলৈ ভাল থাকে সেইকাৰণে আপোনালোকক অলপ মই দেখাই দিওঁ মই কি কৰোঁ মানে অলপ এডিটিং কৰি নেদেখাওঁ আফটাৰ এডিটত মানে মোৰ ভিডিঅ'টো কেনেকৈ থাকে আপোনালোকক দেখাই দিওঁ এইটো হ'ল আফটাৰ এডিট ইয়াত আপোনালোকে চাওক পিছদিকে কেনেকৈ মানে খোলা হোৱা নাই বেছি খোলা হোৱা নাই মানে ব্লেক নাই পিছদিকে এতিয়া মানে অলপ হোৱাইট আপোনালোকে দেখি পাইছে পায় আৰু ইয়াত চোৱা একদম পিছদিকে একদম ব্লেক হৈ আছে মানে ফেচত আপুনি দেখি পাইছে পায় ফেচটো কিমান গ্ল' হৈ গৈছে মানে ৰিং লাইট নাথাকিলেও কিমান বঢ়িয়াকৈ লাইট আহি গৈ আছে এইটোৱে মানে এইটো আফটাৰ এডিট বিফ'ৰ এডিট মানে এডিট কৰাৰ পিছত এইটোৱে মানে লাভ থাকে সেইকাৰণে আপোনালোকেও নিজৰ ভিডিঅ'টো এডিট কৰি কিনে অলপ পষ্ট কৰিবা এডিট কৰিলে মানে অলপ দেখিবলৈ কাৰণে ভাল দেখে চ' যদি আপোনালোকক ভিডিঅ'টো চাই কিনে ভাল লাগিলে অলপো ভাল লাগিলে তো আকৌ এনেকুৱা কিবা আপোনালোকক যেনেকুৱা ভিডিঅ' লাগে মোক ক'বা কেতিয়াবা বাহিৰত গ'লে মই ব্লগ বনাওঁ খালি টাইমত এনেকৈ থাকিলে মানে মই কিবা ৰিলছৰ এনেকৈ ভিডিঅ' বনাই দিম আপোনালোকক যেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কৈ দিব মই তেনেকুৱা বনাই দিম তাৰপিছত আৰু ভিডিঅ'টো যদি চাই অলপো ভাল লাগিলে যদি বেয়াও লাগিলে টিলিঙাটো বজাই দিবা আৰু ছাবস্ক্ৰাইব কৰি কিনে লাইক কৰি দিবা কমেণ্টত লিখি দিবা যি হ'লো যি মন যায়
ঠিক আছে লগ পাম বেলেগ ভিডিঅ' বাই চ' আপোনালোকক দেখাই দিওঁ যোনটোৰ পৰা মই ব্লগ বনাওঁ এইটো হয় মোৰ গৰিলা ট্ৰাইপড আৰু এয়াৰ মই আনবক্সিং আগতে কৰি থৈ দিছোঁ যদি আপোনালোকে চোৱা নাই মোৰ এণ্ড স্ক্ৰীণত এটা ভিডিঅ' আহি যাব হেৰি গৰিলা ট্ৰাইপড আনবক্সিং মোৰ ফাৰ্ষ্ট ব্লগ আছে এইটো আপোনালোকে চাই ল'বা আৰু মানে এতিয়া মই এইটো হোল্ডাৰ পৰাই মই কাম চলাই আছোঁ আপোনালোকক ৰ'বা আকৌ পৰি গ'ল মোৰ এইবিলাক বস্তু পৰি থাকে সঁচাকৈ কচম আকৌ এইটো পৰি আগতেও মোৰ পৰা বহুত পৰিল যোনটো বস্তু বেছি বচাই কিনে ৰাখিব বিচাৰোঁ সেইটোৱে পৰি থাকে ইয়াতো অলপ মানে ভাঙি গৈছিলে অলপ ইয়াৰ এইটো স্পনটো এইটো অলপ বাহিৰলৈ ওলাই আহি গ'ল একো নহয় দিয়া বস্তুবিলাক ভাল হৈ থাকে বেয়া হৈ থাকে তাৰপৰা আকৌ এইটো চাওক এই দুটাৰ পৰাই মই বনাই থাকোঁ ড্ৰেছ